খালি অকলে মছজিদ ভাঙিলে নহ'ব নহয় কি মছজিদটোতো চৰকাৰী নমাজ পঢ়ে নহয় জানো যদি ভাঙিব আছে চৰকাৰৰ মাটি খালী কৰিব লাগে খালী কৰক স্কুলো খালী কৰক মছজিদো খালী কৰক মামাই কি কৈছে যেন খালী হ'লে উৎসৱত যি চৰকাৰী থাকিব চব ভাঙা যাব তেনেহ'লে আজি কিয় মছজিদটো ভাঙিছে মন্দিৰবিলাক কিয় ৰখাই দিছে হা এইটো এটা উৎসৱ হৈছে নেকি এইফালে 50 ফুট সেইফালে 150 ফুট এইফালে 100 ফুট এনেকৈ নহয় নহয় ভাঙিলে আপোনাৰ একদম মেপ আনক আপুনি গোটেই একদম উৎসৱ কৰি দিয়ক ৰাইজৰ কোনো আপত্তি নাই হ'লে এনেকৈ ৰখি ৰখি হ'লে এইটো ৰাজনীতি হৈ যাব হা এইটো কৰিব নালাগে নহয় উৎসৱ কৰিলে মানে চব যাব লাগে জাতি কুটি কোনো ধৰ নাই মামাইতো ডাইৰেক্ট কৈছে জাতি কুটি না যিমান চৰকাৰী মাটি আছে অবৈধ মাটি আছে আমি গোটেইখিনি খালী কৰিম বুলি কৈছে মামাই সেইদিনা মামাই ডিপুত কৈছে যেন যিমান মাটি চৰকাৰী যিমান মাটি আছে চব উৎসৱ হ'ব লাগিব একো বস্তু থাকিব নোৱাৰে তেনে আজি কিয় এইটো কৰিছে কাৰ্বি আংলঙত মাথাউৰিত কিয় এনেকৈ কৰিছে হা সেইটো আপোনাৰ কি কয় তেওঁৰ নামটো তুলি নামও কৈছে যেন উৎসৱ হ'লে বোলে চব উৎসৱ হ'ব লাগিব তেনেহ'লে ডাইৰেক্ট আহিখিনি কিয় মছজিদত নেচেনা পৰিছে শুনিছোঁ আমি এইফালে বোলে 150 ফুট বুলি এইফালে বোলে 300 ফুট বোলে আকৌ শুনিছোঁ নাই এইফালে 150 ফুট এইফালে বোলে 75 ফুট আকৌ কৈ আছে নাই 150 ফুট এতিয়া আমি মানুহবিলাকে আলোচনা কৰি আছে এতিয়ালৈকে আমি ধৰিবা কিছুমান আধা ভাঙি গৈছে আকৌ আনিখিনি বেলেগ মানুহ হ'ব কিবা কিবি কৈছে সেইকাৰণে আকৌ আনিখিনি ভাঙি আছে এইটো নহয় নহয় উঠালে চবকে উঠা চব দুখীয়া মানুহ ইয়াত হাজিৰা কাম কৰি খোৱা মানুহ নহয় জানো উঠালে আপুনিতো চবক উঠাক আমাৰ কাৰো আপত্তি নাই আমিতো আগৰ পৰা খালী কৰি দিছোঁ চৰকাৰী মাটি খালী কৰিব লাগে আমি খালী কৰি দিছোঁ হে লেকিন যদি এতিয়া যদি ভাঙি দিয়ে আমাৰ আপত্তি নাই মই ছাৰক এইটো ক'ব বিচাৰিছোঁ মানুহে চব মছজিদটো কেলে ভাঙিছে মাটিটো চবেই খালী কৰি দিছে কাৰো ঘৰত একো বস্তু নাই আপুনি চাই লওক খালি গছে পেলাইছে আৰু ইয়াত মছজিদ পেলাইছে তেনেহ'লে আপুনি এতিয়া মছজিদ কিয় আগত ধৰিছে মানুহ যদি নাথাকে মছজিদ এনেই থাকিব মন্দিৰো এনেই থাকিব তে নিশ্চয় আপোনাৰ এতিয়া কিবা ৰাজনীতি আছে সেইকাৰণে আগতে মছজিদ ভাঙিছে মছজিদ কিয় ভাঙিছে কিমান মুছলমান আছে কাৰ্বি আংলঙত 100 ঘৰ নহ'ব মুছলমান আৰু মুছলমান মানুহবিলাক নিজৰ মাটি নাই কাৰ্বি দাদাবিলাকৰ মাটি বছৰ চিষ্টেম লৈছে খেতি কৰি আছে কাৰো ইয়াৰ পাট্টা মাটি নাই কাৰ্বি আংলঙত মুছলিম মানুহ কাৰো পাট্টা নাই তেনেহ'লে আপুনি কিয় মছজিদত ইমান টাৰ্গেট কৰি আছে হা আছে নেকি কোনোবা কাৰ্বি মানুহ মাটিতে চব কাৰ্বি মানুহ মাটিতে মুছলিমবিলাক থাকি আছে যে ইয়াত কাৰ্বি আংলঙত মুছলিমৰ কোনো পাট্টাও নাই কোনো দাবীও নাই তে মুছলিমবিলাক কোৱাৰ লগতে মুছলিমবিলাক চব গুচিয়ে গ'ল আপুনি যাই দেখকচোন মুছলিম মানুহৰ এটা বস্তু নাই চব গুচি গৈছে তেনেহ'লে এই মছজিদটো কি কৰিছে এইটোৰ মান্যটো কি এইটো আমাক জবাব লাগিব আৰু ইমানে মই ক'বলৈ বিচাৰিছোঁ মন্দিৰ 3টা আছে 3টাৰ পৰা এটাও ভাঙা নাই মন্দিৰ এটাও ভাঙা নাই নাই ভাঙা নাই উচ্ছেদ কৰা নাই মছজিদ সম্পূৰ্ণৰূপে মছজিদ একদম সম্পূৰ্ণ ৰাতিপুৱা আহি কিনে মছজিদত সোমাই দিছে সোমাই কিনে ভাঙিছে মই ভাবিছোঁ যে এইটো চৰকাৰী এডুকেশ্যনৰ মাটি আছে তো মছজিদটো ভাঙিছে মন্দিৰটো ভাঙিব মন্দিৰটো ভাঙা নাই মছজিদটো ভাঙি দিছে আপোনালোকৰ কেইঘৰ পৰিয়াল আছে ইয়াতে আমাৰ মুছলমান মানুহ 30-40 ঘৰ এনেকৈ হৈ যাব মন্দিৰ কেইটা আছে মন্দিৰ ইয়াতে 3টা আছে হনুমান মন্দিৰ নাম মন্দিৰ কি মন্দিৰ আছে ভোটটো আপোনালোকৰ ইয়াতে ভোট ইয়াতে আছিল কেইবছৰ ধৰি আপোনালোকে ইয়াত বসবাস ইয়াতে আমাৰ 40 বছৰ হৈ গৈছে এটা কি ব্যৱস্থা কৰিছে আপোনালোকে কি ব্যৱস্থা কৰে আপোনালোকে জানিব প্ৰশাসনে জানিব আমাৰ মছজিদটো ভাঙি দিছে মন্দিৰটো এটাও ভাঙা নাই অন্যায় কৰিছে সব উৎসৱ কৰিব